নমস্কাৰ এটা বিশেষ খবৰৰ সৈতে ষ্টুডিঅ'ত মই জিসু বৰ্মন আৰু আপোনালোকে চাই আছে আৰএনএ নিউজ আছাম। এটা ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তত। গুটকা সেৱনকাৰীসকললৈ বিশেষকৈ এই খবৰটো আৰু লগতে গুটকা বিক্ৰেতাসকললৈও এই খবৰটো। কাৰণ গুটকা ক্ৰয় বিক্ৰয়ত ইতিমধ্যে চৰকাৰে বন্ধ ঘোষণা কৰিছে। গুটকাৰ ক্ৰয় বিক্ৰয় আৰু উৎপাদন বন্ধ কৰিলে চৰকাৰে আৰু এতিয়াৰে পৰা গুটকা বিক্ৰী কৰিব নোৱাৰিব আৰু এতিয়াৰে পৰা যদি গুটকা উৎপাদন কৰে তেনেহলে জেল হাজতলৈ যাব লাগিব, তেনেহলে জৰিমনা ভৰিব লাগিব। এতিয়াৰে পৰা গুটকা সেৱন কৰিলে বিহিত ব্যৱস্থা লোৱা হ'ব, এই কথা চৰকাৰৰ। এই মুহূৰ্তত জনাইছো সবিশেষ। গুটকা সেৱনকাৰীসকলৰ বাবে ডাঙৰ খবৰ। গুটকা যিসকলে খাই ভাল পায়, গুটকা যিসকলে সেৱন কৰে, ইতিমধ্যে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ আহিছে যে গুটকাৰ ক্ৰয় বিক্ৰয় আৰু উৎপাদনত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। এই নিয়ম ভংগ কৰিলে হ'ব শাস্তি, নিয়ম ভংগ কৰিলে হ'ব শাস্তি। কাৰণ গুটকা আৰু চিগাৰেটক লৈ কঠোৰ হৈছে তেলেংগানা চৰকাৰ। ইতিমধ্যে তেলেংগানা চৰকাৰ গুটকা আৰু চিগাৰেটক লৈ কঠোৰ হৈছে আৰু গুটকা আৰু চিগাৰেট উৎপাদন কৰিলেই যাব লাগিব জেললৈ আৰু চৰকাৰে বিহিত ব্যৱস্থা ল'ব আৰু তেলেংগানা চৰকাৰে বিশেষকৈ বিহিত ব্যৱস্থা ল'ব এইসকল গুটকা নিৰ্মাতা আৰু যিসকলে গুটকা সেৱন কৰে। আৰু গুটকা ফেক্টৰীসমূহ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে, চৰকাৰে বন্ধ কৰি দিছে। য'ত গুটকা উৎপাদন হয় সেইসমূহত ইতিমধ্যে তলা ওলমাইছে তেলেংগানা চৰকাৰে। জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি গ্ৰহণ কৰা হৈছে এই বিশেষ সিদ্ধান্ত। চিগাৰেট গুটখা সেৱনকাৰীসকলৰ বাবে এই ডাঙৰ খবৰটো লৈ আহিছোঁ, কিয়নো চিগাৰেট গুটকা ইতিমধ্যে বন্ধ কৰিছে তেলেংগানাত আৰু চিগাৰেট গুটকা সেৱনকাৰীক এইবাৰ নাকি লগাব তেলেংগানা চৰকাৰে। এইবাৰ চৰকাৰে নাকি লগাব চিগাৰেট গুটকা সেৱনকাৰীসকলক। গুটকাৰ ক্ৰয় বিক্ৰয় আৰু উৎপাদনত নিষেধাজ্ঞা আৰোপ কৰিছে ইতিমধ্যেই। গুটকাৰ ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব, এই নিয়ম ভংগ কৰিলে হ'ব শাস্তি। চিগাৰেট গুটকা খোৱাসকল বিশেষকৈ সাৱধান হওক আৰু তেলেংগানাত বিশেষকৈ এই নিয়ম ইতিমধ্যে তেলেংগানা চৰকাৰে আৰোপ কৰিছে আৰু গুটকা ফেক্টৰীসমূহ বন্ধ কৰি দিয়া হ'ব আৰু তাৰ সমান্তৰালকৈ চিগাৰেটৰ ফেক্টৰীসমূহো বন্ধ কৰি দিয়া হ'ব। কাৰণ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই কঠোৰ নিয়ম লৈ আহিছে তেলেংগানা চৰকাৰে। গুটকা আৰু চিগাৰেটক লৈ কঠোৰ হৈছে তেলেংগানা চৰকাৰ আৰু জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। দেখিবলৈ পোৱা যায় যে বিভিন্ন সময়ত গুটকা আৰু চিগাৰেট সেৱন কৰাৰ ফলত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে, কেঞ্চাৰজনিত ৰোগে দেখা দিয়ে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰতবৰ্ষৰ তেলেংগানাত এই নিয়ম ইতিমধ্যে লাগু কৰিছে, এই নিয়ম ইতিমধ্যে চৰকাৰে আৰোপ কৰিছে। আৰু চিগাৰেট গুটকা সেৱনকাৰীসকল আপোনালোকৰ বাবে বেয়া খবৰ, কিয়নো তেলেংগানাত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে চিগাৰেট আৰু গুটকা।